নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে চাই আছে মোৰ চেনেল লভ গুৰু ফ্ৰম লখিমপুৰ। গতিকে এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি এনেকুৱা এটা টপিকৰ ওপৰত আপোনালোকক কথা পাতিব আহিছোঁ। টপিকটো হৈছে এনেকুৱা কি তিনিটা ইশাৰা আছে যিটো ছোৱালীবোৰে আপোনালোকক দেখুৱালে বা দিলে আপোনালোকে বুজি পাব যে সেই ছোৱালীগৰাকীয়ে বা সেই ছোৱালীজনীয়ে আপোনাক লাইক কৰে বা ভাল পায়। গতিকে আপোনালোকেনো কেনেকৈ গম পাব যে আপোনাক সেই ছোৱালীজনীয়ে ভাল পায় বা লাইক কৰে? গতিকে চাই থাকক মোৰ লগত ভিডিঅ'টো শেষলৈকে। তো বন্ধুসকল, আপুনি ভাবি আছে যে সেই ছোৱালীজনীয়ে মোক লাইক কৰক বা ভাল পাওক, আৰু আপুনি ভাবি আছে যে মোৰো মন গৈছে যে ছোৱালীজনীক আই লাভ ইউ কওঁ বা লাইক কৰোঁ বা ভাল পাওঁ। গতিকে আপোনাৰ এটা মনত ভয় আছে যে ছোৱালীজনীয়ে বা মোক ভাল পায় নে নাপায়। গতিকে সেইকাৰণে আপুনি ছোৱালীজনীক গৈ ক'ব পৰা নাই যে আই লাভ ইউ বা মই তোমাক ভাল পাওঁ। গতিকে সেই ছোৱালীজনীয়েও যদি আপোনাক লাইক কৰে বা আপোনাক ভাল পায়, গতিকে আপুনিনো কেনেকৈ গম পাব? এতিয়া আমি আহোঁ প্ৰথম কথাটোলৈ। প্ৰথম কথাটো হৈছে যিজনী ছোৱালীয়ে আপোনাক লাইক কৰিব বা ভাল পাব বা আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিব, গতিকে সেই ছোৱালীজনী আপোনাৰ আশে পাশে থাকিব। আপুনি যিমানেই দূৰলৈ আঁতৰি নাযাওক কিয়, আপুনি যদি দেখিবলৈ পায় সেই ছোৱালীজনী আপোনাৰ পিছে পিছে গৈ আছে বা আপোনাৰ কাষে কাষে থাকিবলৈ ছোৱালীজনীয়ে মন কৰিছে, বা আপুনি লগৰ ফ্ৰেণ্ডছৰ লগত ক'ৰবাত গুচি গৈছে, তাইৰ লগৰ দুজনীক লৈ পিনি আপোনাৰ ওচৰত গৈ বহিবলৈ চেষ্টা কৰিছে। গতিকে আপুনি যদি এই লক্ষণটো আপুনি দেখি পায় যে সেই ছোৱালীজনী মোৰ কাষে কাষে থাকিব বিচাৰিছে বা মোৰ ওচৰে ওচৰে ঘূৰি ফুৰিছে বা মোৰ ওচৰতে থাকিব বিচাৰিছে, গতিকে সেইজনী ছোৱালীয়ে আপোনাক ভাল পায় বা লাইক কৰে। গতিকে এনেকুৱা ধৰণৰ ইশাৰাবিলাক আপুনি দেখিবলৈ পালে বুজি পাব যে তেওঁ আপোনাক ভাল পাব বিচাৰিছে। গতিকে বন্ধুসকল, যিজনী ছোৱালীয়ে আপোনাৰ আশে পাশে থাকিবলৈ ল'ব আৰু আপোনাক ইশাৰা দি থাকিব, আপুনি য'ত যাওক আপোনাৰ লগত আপোনাৰ মানে পিছ নেৰা হ'ব। গতিকে তেনেকুৱা ছোৱালীক আপুনি গৈ পিনি নিজে প্ৰপ'জ কৰক। ছোৱালীয়ে আপোনাক কেতিয়াও প্ৰপ'জ নকৰে বা লাইক কৰোঁ বুলি নকয়। অকণমান হ'লেও লাজ কৰিব, যিমানেই ভাল পাওক বা যিমানেই লাইক কৰক। গতিকে আপোনালোকে এইটো চান্স কেতিয়াও নেৰিব। আপোনালোকে গৈ ছোৱালীজনীক প্ৰপ'জ কৰক বা লাইক কৰক। নিশ্চয় আপোনাক তেওঁ য়েছ দিব, আপোনাৰ লগত তেওঁ থাকিব। গতিকে আমি আহোঁ এতিয়া ছেকেণ্ড কথাটোলৈ। ছেকেণ্ড কথাটো হৈছে যিজনী ছোৱালীয়ে আপোনাৰ লগত বাৰে বাৰে কথা পতাৰ সুযোগ বিচাৰি থাকিব, কথা পতাৰ সুবিধা বিচাৰি থাকিব। যেনে ধৰি লওক আপুনি স্কুল কলেজত আছে, আপোনাক বাৰে বাৰে কলমটো খোজা চলেৰে আপোনাৰ লগত কথা পাতিব বিচাৰিব বা কিতাপখন খোজা চলেৰে আপোনাৰ লগত কথা পাতিব বিচাৰিব, আৰু আপুনি তেতিয়াই গম পাব লাগিব যে বিনা কথাত বিনা কাৰণত আপোনাক কলম খোজা বা কিতাপ খোজা বা বহি খোজা, এইবিলাক কাৰণত আপুনি বুজিব লাগিব যে বিনা কাৰণত মোৰ লগত কথা পাতিব বিচাৰি আছে বা বিনা কাৰণত মোৰ লগত কথা পাতিব বিচাৰি আছে। তেওঁ মোক নিশ্চয় লাইক কৰে বা ভাল পায়। আপোনাৰ লগত যদি বাৰে বাৰে কথা পতাৰ সুবিধা বিচাৰে, গতিকে আপুনি এইটো ইশাৰাৰ পৰা জানিব লাগিব যে তেওঁ আপোনাক লাইক কৰে বা ভাল পায়। নহ'লে আপোনাক কেতিয়াও তেওঁ কিতাপ নোখোজে বা কলম নোখোজে। গতিকে তেওঁ আপোনাৰ লগত কথা পতাৰ সুযোগটো বিচাৰিছে যে আপুনি তেওঁৰ লগত কথা পাতক। গতিকে তেওঁ আপোনাক লাইক কৰে কাৰণেহে আপোনাক এনেকুৱা কৰি থাকে। সদায় সদায় আপোনাক এনেকুৱা কৰিব। যদি তেওঁ লাইক কৰে, আপুনি আহি ৰুমত সোমাবই নাপাব, আপোনাৰ লগত কথা পাতিবলৈ তেওঁ সুবিধা বিচাৰিবই। গতিকে এইবিলাক কাৰণত আপুনি বুজিব লাগিব যে ছোৱালীজনীয়ে মোক লাইক কৰে বা ভাল পায়। গতিকে আপোনাৰো যদি মনত কিবা ফিল আছে, তাইক সোনকালে কৈ দিয়ক। গতিকে ছোৱালীয়ে আপোনাক কেতিয়াও নকয় যে মই তোক ভাল পাওঁ বা তোমাক ভাল পাওঁ। গতিকে আপোনালোকে এইটো সুযোগ নেৰিব। সেই ছোৱালীজনীক আপুনি বুজি পাব লাগিব যে তেওঁ আপোনাক ভাল পাব বিচাৰিছে বা লাইক কৰে। এতিয়া আমি আহোঁ বন্ধুসকল শেষৰ কথাটোলৈ আৰু 3 নম্বৰ কথাটোলৈ। শেষৰ কথাটো হৈছে যে যিজনী ছোৱালীয়ে আপোনাক দেখি পিনি মিচিক মাচাককৈ হাঁহি মাৰিব আৰু আপোনাক দেখি হাঁহি মাৰি অকণমান আঁতৰলৈ গৈ লাজ কৰিব, এনেকুৱাবিলাক গুণ দেখিবলৈ পালে আপুনি বুজি ল'ব লাগিব যে তেওঁ আপোনাক ভাল পায় বা আপোনাক তেওঁ পতাবলৈ চেষ্টা কৰি আছে। যেনে ধৰি লওক আপুনি ৰাতিপুৱা স্কুললৈ যাব, ঘপককৈ তাইক লগ পাব আৰু তাইক লগ পাই কথা অলপ পাতিব লওঁতেই তাই দিব হাঁহি পিনি অকণমান আঁতৰলৈ গৈ লাজকৈ আপোনাৰ ফালে ঘূৰি চাব আৰু হাঁহিব। আৰু আপুনি ধৰি লওক কিতাপ পঢ়ি আছে বা আপুনি কিবা লিখি আছে, ঘপককৈ আপোনাৰ ফালে চাই মিচিককৈ হাঁহি এটা মাৰি দিব আৰু লাজ কৰি গৈ আপোনাক জুমি জুমি চাব আৰু হাঁহি দিব। গতিকে এনেকুৱাবোৰ আপুনি ইশাৰা দেখিবলৈ পালে বুজিব লাগিব যে তেওঁ আপোনাক ভাল পায় বা তেওঁ আপোনাক পতাবলৈ চেষ্টা কৰি আছে। গতিকে আপোনাৰো যদি ছোৱালীজনীৰ প্ৰতি ইণ্টাৰেষ্ট আছে
বা আপুনিও যদি ভাল পাব বিচাৰে গতিকে সোনকালে গৈ আপুনি মনৰ কথাটো কওক কাৰণ ছোৱালীয়ে কেতিয়াও আপোনাক নিজে মনৰ কথাটো ক'ব নাহে যিমানেই ভাল পাওক অকণমান হ'লেও লাজ কৰে ক'বলৈ গতিকে বন্ধুসকল আজিলৈ ইমানেই যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি আমাৰ লগত আমাৰ চেনেলটো ভিতৰলৈ সোমাই আহক আৰু এনে ধৰণৰ লভ টিপছ পাই থাকিবলৈ থেংক ইউ